এবাৰ এজন সন্ন্যাসীয়ে নিজৰ আশ্ৰমৰ পৰা বহু দূৰৈত নিৰ্জন ঠাইত অকলে ধ্যান কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ এখন বিলৰ পাৰলৈ গৈ তেওঁৰ নাওখন লৈ বিলৰ মাজলৈ যায়। বিলৰ মাজলৈ যোৱাৰ পিছত তেওঁ নাওখন ৰখাই দিয়ে। ইয়াৰ পাছত তেওঁ চকু দুটা মুদি ধ্যান কৰিবলৈ আৰম্ভ কৰে। বতৰটো বৰ ভাল আছিল। মৃদু ঠাণ্ডা বতাহ এজাক বলি আছিল। চাৰিওফালে শান্তিয়ে বিৰাজ কৰিছিল। লাহে লাহে সন্ন্যাসীজনৰ মনটো শান্ত হ'বলৈ ধৰিলে। কেইঘণ্টামান নিস্তব্ধতাৰ অন্তত তেওঁ হঠাতে আন এখন নাও নিজৰ নাওখনৰ লগত সংঘৰ্ষ হোৱা যেন অনুভৱ কৰিলে। চকু দুটা এতিয়াও বন্ধ কৰি ৰাখি তেওঁ অনুভৱ কৰিলে যে তেওঁৰ খং উঠিছে। তেওঁ নিজৰ খং নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে। ঠিক তেতিয়াই তেওঁ আকৌ অনুভৱ কৰিলে এখন নাৱে তেওঁৰ নাওখনৰ লগত খুন্দা মাৰিছে। এইবাৰ তেওঁৰ অত্যন্ত খং উঠিল। চকু মেলি তেওঁৰ ধ্যান ধাৰণাত ব্যাঘাত জন্মাবলৈ সাহস কৰা নাৱৰীয়াজনক গালি পাৰিবলৈ সাজু হ'ল। কিন্তু যেতিয়া তেওঁ চকু মেলিলে তেতিয়া তেওঁ দেখিলে যে সেইখন এখন খালী নাও, যিখন বিলৰ মাজলৈ উপঙি আহিছে। কেইমুহূৰ্তমানৰ বাবে তেওঁ বাকৰুদ্ধ হৈ পৰিল। ঠিক তেতিয়াই তেওঁৰ মনত জ্ঞানৰ উদয় হ'ল। তেওঁ বুজি পালে যে খং তেওঁৰ ভিতৰত আছে। ইয়াক উলিয়াই আনিবলৈ মাত্ৰ বাহ্যিক বস্তুৰ সৈতে সংঘৰ্ষৰ প্ৰয়োজন। সেই মুহূৰ্ততে সন্ন্যাসীজনে আত্ম উপলব্ধি লাভ কৰিলে আৰু তেতিয়াৰ পৰাই যেতিয়াই তেওঁক বিৰক্ত কৰা বা খঙত উত্তেজিত কৰা কোনোবা এজনৰ সন্মুখীন হয়, তেওঁ নিজকে সোঁৱৰাই দিয়ে যে আনজন কেৱল এখন খালী নাও, খংটো তেওঁৰ ভিতৰত আছে। যদি আমি আমাৰ জীৱনলৈ চাওঁ তেতিয়া আমি দেখিম যে প্ৰায় মানুহে ভাবে যে তেওঁলোকৰ খং উঠাবলৈ বাহ্যিক পৰিস্থিতিয়েই দায়ী। কিন্তু সত্যটো হ'ল কোনো বাহ্যিক পৰিস্থিতিয়ে আমাৰ মাজত খং জগাই তুলিব নোৱাৰে। তেওঁলোকে মাত্ৰ খালী নাৱৰ দৰে কাম কৰে যিয়ে আমাৰ ভিতৰৰ খংটো উলিয়াই আনে। বাহ্যিক পৰিস্থিতি আমাৰ বাবে যিমানেই অনুকূল নহওক কিয়, কিন্তু প্ৰতিকূল পৰিস্থিতিত থাকি খং নিয়ন্ত্ৰণ কৰিবলৈ নিশিকালৈকে আমাৰ অন্তৰ্নিহিত খং শেষ নহ'ব। অনুকূল বা প্ৰতিকূল পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণত নাই, কিন্তু সেই পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত হোৱা বা নোহোৱা সেয়া আমাৰ নিয়ন্ত্ৰণত আছে। খং কৰা বা খং নকৰাটো আমাৰ হাতত। খঙৰ সময়ত আমি শান্ত মনেৰে চিন্তা কৰা উচিত যে খং কৰিলে সমস্যাটো সমাধান নহয়, বৰঞ্চ ই সমস্যাটোক আৰু অধিক জটিল কৰি তোলে। গতিকে যেতিয়াই খং উঠে বুজিব যে আপোনাৰ ভিতৰৰ খংটো উলিয়াই অনা নাওখনৰ দৰে কিবা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। সেই সময়ত সাৱধান হওক, কিছু সময় মুখ বন্ধ কৰি ৰাখক, অলপ সময়ৰ বাবে উশাহ নিশাহৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰক আৰু আপুনি দেখিব যে কিছু সময়ৰ পিছত আপোনাৰ খং কমি যাব আৰু আপুনি শান্তিৰ পথত আগবাঢ়ি যাব। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ জোনাকী মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ' চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক।